ছোৱালী ছোৱালী ঐ তই দিন দুপৰতে ছোৱালী নিছ যে ভগা জেৱা জপনা থাকিলে ছোৱালী নিমে মই ঐ এখন ধৰ মই আমাৰ চুৰাই ইমান ইনচালিছে বই গোটেই বাই বাই পেলাম নমস্কাৰ এই যে আপোনালোকে দেখিছে মোৰ সাইডৰ ফেন্সিংখিনি আপোনাৰ বাৰীৰো যদি 4 ৰাউণ্ডটো এনেকৈ বেৰিব খোজে খুব কম খৰচতে আপোনালোকে কৰিব পাৰিব খুঁটাবোৰ যে দেখিছে তলত এয়া ঢালাই আছে মই স্ক্ৰীনত নাম্বাৰ দি থৈছো যোগাযোগ কৰিব আৰু দাদাজনে আৰু বেলেগ কিবা কিবি কাম কৰে নে নকৰে সুধো আহক আমি ফেন্সিঙৰ কামো কৰোঁ আৰু ধৰক যদি আপোনালোকে ৰেডিমেড ৱাল লগাব খোজে ৰেডিমেড ৱালো আপুনি পাব বহুত ভাল ভাল ডিজাইন আছে আমাৰ তাত অকল ফেন্সিঙো নহয় আপোনালোকে ৰেডিমেড ৱালো পাই যাব দেখিছে নহয় কিমান ধুনীয়া ধুনীয়া ডিজাইন আৰু যদি আপোনালোকে কামটো কৰিব বিচাৰে তেনেহ'লে স্ক্ৰীনত নাম্বাৰ থাকিব সেইটো নাম্বাৰত আপোনালোকে ধুনীয়াকৈ কিমান ফুট আছে আপোনাৰ জুখি আপুনি ফোনটো কৰিলেই হ'ল তাৰপিছত আপোনালোকে কাম ঘৰত ধুনীয়াকৈ পাই যাব আজি নুমলীগড়ত দাদা এজনে ফেন্সিংটো লগাইছে ৰিভিউটো লোৱা আৰু আপুনি কেনেকৈ পালে কণ্টেক্ট নাম্বাৰ পাইছোঁ মই একচুৱেলি ফেচবুকত তেওঁলোকে পষ্ট এটা দিছিলে তাতে পাই কণ্টেক্ট কৰিলোঁ তেওঁলোকে কৰিছে বোলে পাৰিম বুলি ক'লে আৰু মই হিচাপে মই জোখটো দিলোঁ কিমান হ'ব লাগে ৰেডিমেড এনেকৈ ফেন্সিং যদি আপুনি আনে নহয় তেনেহ'লে আপোনাৰ অতি কম সময়তে মানে ফিটিং হৈ যায় আপুনি যদি দোকানলৈ যায় আৰু নিজে এৰেঞ্জমেণ্ট কৰিবলৈ বিচাৰে তেনেহ'লে বস্তু অনা মেটেৰিয়েলছ অনা সূতা বনোৱা মিস্ত্ৰী এৰেঞ্জমেণ্ট কৰা বহুত সময় লাগি যাব অতি কম সময়ৰ ভিতৰত মানে ফিটিং হৈ গৈছে সেইটো কাৰণে ভাল পাইছোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই পিনি তেওঁলোকৰ লগত কণ্টেক্ট কৰে তেনেহ'লে 10% ডিছকাউণ্ট পাব আৰু লগতে আপোনালোকে যদি শ্বেয়াৰো কৰি দিয়ে ভিডিঅ'টো তেতিয়াহ'লেও 10% ডিছকাউণ্ট পাব এয়া চাই লওক তেওঁলোকে স্ক্ৰীনত নাম্বাৰ দি থৈছো যোগাযোগ কৰি ল'ব